পক্ষীৰ আত্মহত্যাৰ এখনি গাঁও প্ৰকৃতিৰ অদ্ভুত ৰহস্য। আপুনি কেতিয়াবা শুনিছেনে এনে এখন গাঁৱৰ কথা য'ত পক্ষীসমূহে নিজৰ ইচ্ছাৰে জীৱন শেষ কৰে? হয়, এনে এখন স্থান সঁচাকৈয়ে আছে। ভাৰতৰ অসমৰ উত্তৰ কাছাৰ পাহাৰত লুকাই থকা জাতিংগা। এই গাঁৱৰ ৰহস্যই বিজ্ঞানী আৰু পৰ্যটকক একেদৰেই বিমোহিত কৰি ৰাখিছে। আজি আমি আপোনালোকক লৈ যাম এই অদ্ভুত প্ৰাকৃতিক ঘটনাৰ গভীৰতালৈ। জাতিংগা অসমৰ ডিমা হাছাও জিলাত অৱস্থিত এখন সৰু গাঁও। গুৱাহাটীৰ পৰা প্ৰায় ৩৩০ কিলোমিটাৰ দূৰত্বত থকা এই গাঁওখন চাৰিওফালে ঘন জংঘল আৰু পাহাৰেৰে আগুৰি আছে। সাধাৰণতে শান্ত আৰু নিস্তব্ধ এই গাঁওখন প্ৰতি বছৰে মনচুনৰ শেষৰ ফালে ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত এটা অদ্ভুত ঘটনাৰ সাক্ষী হয়। পক্ষীৰ জাকে আকাশৰ পৰা নামি আহি মাটিত পৰি নিজৰ জীৱন শেষ কৰে। এই ঘটনাই জাতিংগাক পক্ষীৰ আত্মহত্যাৰ গাঁও বুলি বিখ্যাত কৰিছে। কিন্তু এইটো কেনেকৈ সম্ভৱ? আহকচোন জানি লওঁ। এই অদ্ভুত ঘটনা ঘটে সাধাৰণতে আন্ধাৰ আৰু কুঁৱলীময় ৰাতি, সন্ধিয়া ৭ বজাৰ পৰা ১০ বজাৰ ভিতৰত। স্থানীয় লোকে কয় পক্ষীবোৰ যেন কিবা এটা শক্তিৰ দ্বাৰা আকৰ্ষিত হৈ মাটিলৈ নামি আহে। কেইবাটাও প্ৰজাতিৰ পক্ষী যেনে টাইগাৰ বিটাৰ্ণ, কিংফিছাৰ আৰু গ্ৰীণ পিজন এই ঘটনাত জড়িত। আচৰিত কথা এই যে এই পক্ষীবোৰ দিনত স্বাভাৱিকভাৱে উৰি ফুৰে, কিন্তু ৰাতি হঠাতে নিজৰ জীৱন ত্যাগ কৰে। বিজ্ঞানীসকলে বহু গৱেষণা কৰিছে, কিন্তু এই ৰহস্যৰ পূৰ্ণ উত্তৰ আজিও পোৱা নাই। কিছুমানে কয় এইটো প্ৰকৃতিৰ খেল, আন কিছুমানে ভাবে এইটো অতিপ্ৰাকৃত কিবা এটা। আপুনি কি ভাবে? বিজ্ঞানীসকলে এই ঘটনাৰ বাবে জাতিংগাৰ ভৌগোলিক অৱস্থান আৰু আবহাৱাক দায়ী কৰিছে। তেওঁলোকৰ মতে মনচুনৰ শেষত তীব্ৰ কুঁৱলী আৰু উচ্চ আৰ্দ্ৰতাই পক্ষীৰ দিশভ্ৰম ঘটায়। গাঁৱৰ পোহৰৰ প্ৰতি আকৰ্ষিত হৈ পক্ষীবোৰ মাটিত খুন্দা খায়। কিন্তু স্থানীয় লোকৰ বিশ্বাস বেলেগ। তেওঁলোকে কয় পাহাৰত বাস কৰা অশৰীৰী আত্মাই পক্ষীক আকৰ্ষণ কৰে। এই বিশ্বাসৰ জোৰ এতিয়াও ইমানেই যে গাঁৱৰ মানুহে এই সময়ত অত্যাৱশ্যকীয় নহ'লে পোহৰ জ্বলোৱা এৰি দিয়ে। বিজ্ঞান বা ৰহস্য, কোনটো সঁচা? জাতিংগাৰ এই ৰহস্যময় ঘটনাই ইয়াক পৃথিৱীৰ অন্যতম আকৰ্ষণীয় স্থান কৰি তুলিছে। প্ৰতি বছৰে শ শ পৰ্যটক আৰু গৱেষকে এই অদ্ভুত দৃশ্য চাবলৈ আহে। আপুনি যদি প্ৰকৃতিৰ ৰহস্য আৰু ভ্ৰমণৰ প্ৰতি আগ্ৰহী, তেন্তে জাতিংগালৈ আহি ভাল পাব। আপুনি কি ভাবে, এইটো প্ৰকৃতিৰ খেল নে কিবা বুজাব নোৱাৰা শক্তিৰ কাৰসাজি? কমেণ্টত জনাওক আৰু এই ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ৰহস্যময় কাহিনীৰ বাবে ছাবস্ক্ৰাইব কৰক মোৰ ইউটিউব চেনেলটো। ধন্যবাদ।